কান্ধত বেগ লৈ আহি থকা পাই আপোনালোকে হয়তো ভাবছা ইয়ে যি ক'ত যায় বেগ লৈ পেলাই। মই যাব আহিলো আলহী ঘৰত। পিছে মই আকৌ আহি ষ্টেচন পালো, কিন্তু ট্ৰেইনে আহি এতিয়ালৈকে ষ্টেচন পোৱা নাই। মই একেলাই অহা নাই, মোৰ লগতে আকৌ ইফালে মায়ো আহিছে। ট্ৰেইন নাহা দেখা পাই ওচৰৰ দোকানত আহি পেলাই মালপোৱা দি চাহকে এক কাপ খাই ললো। আৰু এনেকে বহুত পৰ ৰখাৰ পিছত ট্ৰেইনো আহি পালে, আৰু এনেকে ট্ৰেইনৰ উঠি পেলাই এতিয়া যাত্ৰা আৰম্ভ কৰাৰহে কথা। আৰু মই বঢ়িয়াকে ট্ৰেইনত বহিছিলোহে ট্ৰেইনত 1 ঘণ্টাৰ পিছত আহি পেলাই পিছে আমি ৰঙিয়া ষ্টেচনে পালো। আপোনালোকে হয়তো ভাবিছা ই ট্ৰেইনত উঠি পেলাই আজি ক'ত যাবা গৈছি। ষ্টেচনত বেছি টাইম বহি থাকিব নোৱাৰে, ষ্টেচনত বহুতেই হুলি। আপোনালোকে হয়তো জানে কিমান হুলি। ইফালে দেখোন ষ্টেচনৰ পাছফালে বঢ়িয়া জাগা, ফটো উঠবৰ কাৰণে একদম মজা। মই আকৌ ৰ'বই নোৱাৰিলো, ডাইৰেক্ট ফটো দুকপি উঠিয়ে ললো। আমি আহি পালো এতিয়া ৰঙিয়া বাছ ষ্টেণ্ড। পিছে বাছত উঠাৰ আগতে পৰঠাকে খাই ললো, কাৰণ আমাৰ পেটত লাগিছিল ভোক, পুৱা যিহেতু একো খাই অহা নাছিলো। ইফালে আকৌ কিবা খোৱা বস্তু কিনবা গৈছি, মই খাবৰ কাৰণে নহয় দেই, আলহী ঘৰত নিবা কাৰণেহে। ইফালে আকৌ ৰাস্তা চাইডে গোটাই আছে কমলা, আমি আকৌ দেখা পাই নিকিনাকে থাকবাই নোৱাৰিলো। আমিও বঢ়িয়াকে কমলা আকৌ কিনি ললো। এইবাৰ উঠি ললো আকৌ বাছতো মানে অলপমান যাব লাগব। বাছৰ পৰা আমি আকৌ অটো গাড়ীত উঠি ললো। আজিকালি অটো গাড়ী ইমান উঠাই নহয়, কাৰণ আমাৰ তাতে ইমান অটো গাড়ী নাই। আমি যাবা আহিছিলো মাহীহঁতৰ ঘৰ নলবাৰীত।